2021 বৰ্ষত পদ প্ৰাদেশিকৃত হোৱা টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ। বছৰ বছৰ ধৰি বিনা বেতনে কৰ্মৰত হৈ থকাৰ পিছত অৱশেষত অসম চৰকাৰে টিউটৰ হিচাপে নিযুক্তি দিলে শিক্ষক মৰ্যাদাৰে নহয়। প্ৰাথমিক বিদ্যালয়সমূহত কৰ্মৰত যিসকল টিউটৰ শিক্ষক আছে, নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহৰ সংস্থা সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সংস্থাৰ জৰুৰী সভা আয়োজন কৰিছে। অহা 19 নৱেম্বৰ 2023 ৰবিবাৰ দিনৰ 11 বজাৰ পৰা গুৱাহাটী অসম গোৰ্খা সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যালয়ত সভাগৃহত এক জৰুৰী সভা আয়োজন কৰিছে। সংবিধানৰ খচৰা প্ৰস্তুত আৰু অনুমোদন। সংস্থাৰ যি সংবিধান আছে সেই সংবিধানৰ যি খচৰা আৰু প্ৰস্তুত অনুমোদন কৰা হ'ব। সংস্থাৰ কেন্দ্ৰীয় সমিতিৰ যি সাংগঠনিক দিশত আলোচনা আৰু সিদ্ধান্ত, টিউটৰ শিক্ষক সংস্থাৰ আন্দোলন সন্দৰ্ভত আলোচনা। সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সংস্থাৰ এই জৰুৰী সভালৈ সকলো টিউটৰ শিক্ষক কৰ্মচাৰীৰ উপস্থিতি কামনা কৰা হৈছে। আকৌ এবাৰ কৈছোঁ যে টিউটৰ শিক্ষক কৰ্মচাৰীসকলক ৰাজ্য চৰকাৰে যি বঞ্চনা কৰিছে, সেই বঞ্চনাৰ বিৰুদ্ধে এইবাৰ আন্দোলন সন্দৰ্ভত আলোচনা হ'ব। অহাকালি 19 নৱেম্বৰ তাৰিখে দিনৰ 11 বজাৰ পৰা গুৱাহাটী অসম গোৰ্খা সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যালয় সভাগৃহত এক জৰুৰী সভা আয়োজন কৰা হৈছে।